Good morning everyone, welcome to my YouTube channel. আজি মই এটা ৰেচিপি তৈয়াৰ কৰিছোঁ। এয়া ৰচুন আদা, পিঁয়াজ, বিলাহী আৰু আলু কাটি লৈছোঁ আৰু এয়া মই শুকান মাছ ধুই লৈছোঁ আৰু আপোনালোকে মোৰ থাম্বনেল চাই হয়তো গম পাইছে মই কি বনাব লৈছোঁ আজি, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু এয়া মই মিঠাতেল কেৰাহীত দি লৈছোঁ। শুকান মাছখিনি ভালদৰে গৰম পানীত ধুই লৈছোঁ, কিয়নো তাত কিছুমান লেতেৰা লাগি থাকে, সেইকাৰণে গৰম পানীত ধুই ল'লে মানে সোনকালে চাফা হয়। আৰু প্ৰথমতে মই আলুকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াত মই আলু লৈছোঁ দুটা, আপোনালোকে ইচ্ছা কৰিলে সৰহকৈও ল'ব পাৰে। আলুকেইডোখৰ তেলত ফ্ৰাই কৰি থাকোঁতে ইয়াত মই অলপমান হালধি দি দিছোঁ, তেতিয়া আলুকেইডোখৰ ৰংটো ধুনীয়া হৈ উঠে। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ৰেড চিলিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত ৰঙা জলকীয়া বা ৰেড চিলি ব্যৱহাৰ কৰা নাই। এয়া আমাৰ আলু ফ্ৰাই হৈ গৈছে আৰু তেনেদৰে মই শুকান মাছখিনিও ফ্ৰাই কৰি লৈছোঁ। এয়া আমাৰ শুকান মাছো ফ্ৰাই হৈ গৈছে আৰু এইফালে আমাৰ আলু ফ্ৰাইও হৈ গৈছে। আৰু এতিয়া ইয়াত আৰু অকণমান তেল দি লৈ ইয়াত মই পিঁয়াজ দুটা কাটি লৈছিলোঁ, দি দিছোঁ ইয়াতে। পিঁয়াজকেইটা ফ্ৰাই কৰি থাকোঁতে ইয়াতে মই ৰচুন আদাৰ পেষ্টটো অলপ দি দিম, কিয়নো ৰচুন আদাৰ পেষ্ট যদি তেলত দিয়া হয় নহয় তেতিয়া গেছ নহয় বুলি কয়। ইয়াত মই কেৱল ৰচুন আদা আৰু মান ধনিয়াই ব্যৱহাৰ কৰিম আৰু বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। কিন্তু গৰম মছলা মই অলপ এড কৰি দিছোঁ ইয়াত। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত ইয়াত মই ৰচুন আদাৰ পেষ্টখিনি দি দিছোঁ আৰু এনেদৰে কিছুক্ষণ লৰাই থকাৰ পিছত মই বিলাহী দুটা কাটি লৈছিলোঁ, সেই বিলাহী দুটা ইয়াতে এড কৰি দিছোঁ আৰু বিলাহীকেইটা যেতিয়ালৈকে সিজি নাযায়, অলপ কেঁচা কেঁচা হৈ থাকিব, তেতিয়ালৈকে মই বিলাহীখিনি ভাজি থাকিম। অলপ সিজাৰ পিছতে ইয়াত মই হালধি দি দিম, হালধি আধা চামুচ দিছোঁ ইয়াত মই, আৰু নিমখ দি দিছোঁ সোৱাদ অনুসৰি। তাৰপিছতে পুনৰ আকৌ মই অলপ সময় লৰাম আৰু ইয়াত মই পানী অলপ দি গোটেই বিলাহীখিনি সিজাই ল'ম। এয়া আমাৰ বিলাহী প্ৰায় সিজিয়ে গৈছে আৰু এতিয়া মই ইয়াত গৰম মছলা 1.5 চামুচমান দি দিম। আকৌ পুনৰ মই এইখিনি লৰাই ল'ম। আৰু আপোনালোকে ইচ্ছা কৰিলে বিলাহীখিনি মিক্সিত গ্ৰাইণ্ডাৰ কৰি ল'ব পাৰে, নাইবা মোৰ দৰে এনেকৈ বনালেও একো নাই। এয়া আমাৰ বিলাহীখিনি প্ৰায় সিজি গৈছে। কালাৰটো ইমান ধুনীয়া দেখিছে। ইয়াত কিন্তু মই ৰেড চিলি ব্যৱহাৰ কৰা নাই, হ'লেও বিলাহীৰ ৰংটোৱে ধুনীয়া কৰি দিছে। আৰু বিলাহীখিনি সিজাৰ পিছত ইয়াত মই ফ্ৰাই কৰি লোৱা আলুকেইডোখৰ ইয়াত এতিয়া দি দিছোঁ মই। তাৰপিছত আকৌ মই অলপ সময় লৰাই ল'ম, যাতে বিলাহীখিনি আলুৰ সৈতে ধুনীয়াকৈ মিক্স হৈ যায়। তাৰপিছতে ইয়াত মই পানী এড কৰি দিছোঁ। আপোনালোকক যিমান পৰিমাণৰ জোল দৰকাৰ হয় সিমান পৰিমাণৰ পানী দিব। এয়া আমাৰ মাছ তৰকাৰীখন উতলি আছে আৰু ইয়াত মই উতলি থাকোঁতে শুকান মাছ এইডোখৰ ইয়াতে দি দিছোঁ আৰু মাছখিনি দিয়াৰ পিছত পুনৰ আকৌ মই অলপ সময় প্ৰায় 5 মিনিটমান উতলাই ৰাখিম। 5 মিনিটৰ পিছতে এয়া আমাৰ শাক উতলি হৈ গ'ল আৰু এতিয়া মই নগা ধনিয়া ওপৰত দি থৈ দিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, নমস্কাৰ।